ভোলানাথক দেৱতাৰো দেৱতা অৰ্থাৎ মহাদেৱ বুলিও কোৱা হয়। কোৱা হয় শিৱই আদি আৰু শিৱই অনন্ত। শিৱই একমাত্ৰ এনে দেৱতা যাক লিংগৰূপত পূজা কৰা হয়। শিৱক পূজা কৰিবৰ বাবে তেওঁৰ পূজাত অনেক বস্তু অৰ্পণ কৰা হয়, যিবোৰ অন্য কোনো দেৱতাকে অৰ্পণ কৰা হোৱা নাই, যেনে বেলপাত, ভাং আৰু ধতুৰাৰ ফুল। শাস্ত্ৰৰ মতে কিছুমান বস্তুৰ দ্বাৰা শিৱক কেতিয়াও পূজা কৰিব নাপায়। ধাৰ্মিক কাৰ্যত হালধিৰ এক মহত্বপূৰ্ণ তথা গুৰুত্বপূৰ্ণ ভূমিকা আছে, কিন্তু হালধি শিৱ পূজাৰ বাহিৰে বাকী সকলো দেৱতাৰে পূজনত ব্যৱহাৰ কৰা হয়। হালধি হ'ল স্ত্ৰীৰ সৌন্দৰ্য বৰ্ধনৰ মুখ্য ৰূপ হিচাপে ব্যৱহাৰ কৰা হয়। শাস্ত্ৰৰ মতে শিৱলিংগ পুৰুষত্বৰ প্ৰতীক হয়, সেয়ে শিৱ পূজাত হালধি প্ৰয়োগ কৰা নহয়। জলাধাৰিত প্ৰয়োগ কৰিব পাৰে হালধি। শিৱলিংগত হালধি অৰ্পণ কৰিব যিহেতু নাপায়, কিন্তু জলাধাৰিত অৰ্পণ কৰিব পাৰে। শিৱলিংগ দুই প্ৰকাৰে মিলি গঠিত হয়। এভাগ শিৱৰ প্ৰতীক আৰু অন্য ভাগ হ'ল মা পাৰ্বতীৰ প্ৰতীক। শিৱলিংগই পুৰুষক প্ৰতিনিধিত্ব কৰে আৰু জলাধাৰীয়ে অৰ্থাৎ মা পাৰ্বতীয়ে মহিলাক প্ৰতিনিধিত্ব কৰে, আৰু সেয়ে সেই ভাগত হালধি অৰ্পণ কৰিব পাৰে। আপুনি ভোলানাথক ফুল অৰ্পণ কৰিব পাৰে। হয়, মহাদেৱৰ পূজাত আপুনি কেৱল বগা ৰঙৰ ফুল ব্যৱহাৰ কৰিব। ৰঙা বা তেনেধৰণৰ ফুলে শিৱৰ প্ৰিয় নহয় আৰু শিৱ কল্যাণৰ প্ৰতীক, সেয়ে শিৱক বগা ৰঙৰ ফুলেৰে পূজা কৰিব আৰু আপোনাৰ মনোকামনা সিদ্ধ হ'ব। বগা ফুলৰ ভিতৰত আপুনি ধতুৰা বা মদাৰ ফুল ব্যৱহাৰ কৰিব। এই দুবিধ ফুল শিৱৰ অতিকৈ প্ৰিয়। ইয়াৰ কাৰণটো কি জানেনে? কিয়নো শিৱ হ'ল বনস্পতিৰ দেৱতা, সেয়ে বাকী দেৱতাসকলক যি ফুলে পূজন নকৰে, তেওঁক সেই ফুলে পূজন কৰে। এটা ধাৰণাৰ মতে শিৱক পূজাত বিভিন্ন বিভিন্ন ফুল অৰ্পণ কৰি বেলেগ বেলেগ ইচ্ছা পূৰণ কৰিব পাৰি। আহকচোন তেতিয়া জানো সেই ইচ্ছাক পূৰণ কৰিবৰ বাবে শিৱক কি ফুল অৰ্পণ কৰিব লাগে। আপুনি যদি বিভিন্ন ধৰণৰ গাড়ীৰ মালিক হ'ব বিচাৰে, তেন্তে তাৰ বাবে আপুনি চামেলি ফুল মহাদেৱক অৰ্পণ কৰিব। ধন সম্পত্তি পাবৰ বাবে আপুনি পদুম ফুলেৰে বা বেলপাতেৰে মহাদেৱক পূজা কৰিব। আপোনাৰ যদিহে বিবাহৰ সমস্যা আছে, তেন্তে আপোনাৰ এই সমস্যা দূৰ হ'বৰ বাবে বেলফুল ল'ব আৰু মহাদেৱক পূজা কৰিব। এনে কৰিলে আপুনি আপোনাৰ বাবে যোগ্য যুৱক যুৱতীক বিচাৰি পাব। পুত্ৰ প্ৰাপ্তিৰ বাবে আপুনি ৰঙা ধতুৰাৰ ফুল শিৱক অৰ্পণ কৰিব পাৰে। যদি আপুনি এই ধতুৰা নাপায়, তেন্তে আপুনি বগা ধতুৰাই একান্ত মনে ভগৱানক চিন্তা কৰি অৰ্পণ কৰিব পাৰে। মানসিক অশান্তি দূৰ কৰিবৰ বাবে আপুনি শেৱালি ফুল শিৱক অৰ্পণ কৰিব পাৰে। আৰু আপুনি যদি খৰিকাজাই ফুলেৰে শিৱক পূজা কৰে, তেন্তে আপোনাৰ কেতিয়াও অন্ন আৰু ধনৰ অভাৱ নহয়। বক ফুলৰ দ্বাৰা শিৱ পূজা কৰাৰ ফলত আপোনাৰ সন্মান আৰু পদমৰ্যাদা আগতকৈ বহুগুণে বৃদ্ধি পাব। শিৱ পূজাত কৰবী ফুল অৰ্পণ কৰিলে বস্ত্ৰ আৰু আভূষণৰ ইচ্ছা পূৰণ হয়। সুখ শান্তি আৰু মোক্ষ লাভ কৰিবৰ বাবে মহাদেৱক তুলসী পাতেৰে বা বগা পদুম ফুলেৰে পূজা কৰিব লাগে। এনেধৰণে পূজা কৰাৰ উপৰিও আপুনি মহাদেৱক ভোগ দিও আপোনাৰ মনোকামনা পূৰণ কৰিব পাৰিব বুলি কোৱা হৈছে। সেয়ে আপুনি শ্ৰদ্ধা আৰু আস্থাৰ সৈতে এইটো উপায় কৰিবলৈ কেতিয়াও নাপাহৰিব। শিৱ পূজাত ঘেঁহুৰে বনোৱা ব্যঞ্জন যদি আপুনি আগবঢ়ায়, তেন্তে মিতিৰ কুটুম্ব বৃদ্ধি হোৱা দেখা যায়। তদুপৰি মগুৰে শিৱ পূজা কৰিলে আপোনাৰ সকলো সুখ আৰু ঐশ্বৰ্য লাভ কৰিব পাৰিব। চানাৰ দালিৰে বনোৱা ভোজন অৰ্পণ কৰিলে শ্ৰেষ্ঠ জীৱনসংগী পোৱা যায় বুলি বিশ্বাস কৰা হয়। কেঁচা চাউল অৰ্পণ কৰিলে আপুনি কাজিয়া পেচালৰ পৰা মুক্তি আৰু শান্তি লাভ কৰিব পাৰে বুলি বিশ্বাস কৰা হয়। তেতিয়াহ'লে বন্ধুসকল, কেনে পালে আজিৰ এই ভিডিঅ'টো? যিহেতু কাইলৈ শিৱ পূজা, আপোনালোক সকলোলৈকে শিৱ পূজাৰ শুভেচ্ছা থাকিল। ধন্যবাদ।